নমস্কাৰ, আজি মই পুনৰ আপোনালোকক এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি চাৰিটা আহিছোঁ বৰপথাৰলৈ। বৰপথাৰলৈ যিহেতু আমি চাইকেল মাৰি আহিছোঁ, সেইবাবে আমি ৰখি ল'লো। ৰখাৰ পিছত আমি পুনৰ বৰপথাৰলৈ যাবলৈ আৰম্ভ কৰিলোঁ। তেনেদৰে গৈ আমি গোটেই চাৰিটা বৰপথাৰ পালোগৈ। আমি চিধা বজাৰলৈ এটা বেগ আৰু এটা চোলা পেণ্ট কিনিলে তাহাঁতি। মই নাই কিনা, মই এনেই লগতে গৈছোঁ। ঘৰত যিহেতু একো নোখোৱাকৈ গৈছোঁ, ভোক লাগিছে, সেইকাৰণে আমি এখন হোটেললৈ গ'লোঁ। হোটেললৈ গৈ আমি 3টা পৰঠা অৰ্ডাৰ দিলোঁ। 4টা গৈছিলোঁ যদিও এটাই বোলে পৰঠা নাখায়। পৰঠা অহাৰ পিছত আমি ৰখি থকা নাই, চিধা খাবলৈহে লাগিলোঁ আৰু সি আমাক চাই পানীকে খাই আছে। হোটেলৰ পৰা ওলাই আহি আমি চিধা দুবৰ্ণিত অৱস্থিত থকা শিৱ মন্দিৰ ভাগলৈ গ'লোঁ। এই মন্দিৰ ভাগৰ কাষতে এভাগ বিষ্ণু মন্দিৰো বনাই থকা হৈছে। এই জেগাডোখৰ বহুত পৰিপাটিকৈ ৰখা হৈছে, কাৰণ এই জেগাডোখৰত শিৱ পূজাত ইমানেই ভক্তগণৰ ভিৰ হয় যে ভৰি দিবলৈও জেগা নাইকিয়া হয়। আজিলৈ আপোনালোকৰ পৰা ইমানতে বিদায় মাগিলে আৰু কাইলৈ পুনৰ এটা নতুন ব্লগত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।